নমস্কাৰ বন্ধুসকল, অৰ্চুজ ৱণ্ডাৰলেণ্ড ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটি সেউজীয়া পৰিৱেশৰ পৰা ব্লগচোন মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং বন্ধুসকল, মই এতিয়া উঠিছোঁ। আজি এটা ব্লগ বনাম বুলি ভাবিছোঁ। উঠিছোঁ এতিয়া মুখ চুখ ধুই পিনি অলপ চাহ তাহ খাই লওঁ, তাৰপিছত ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। যিহেতু আজি আমাৰ ৰঙালী বিহু হয়, আজি 14 তাৰিখ এপ্ৰিলৰ আৰু বহাগৰ নতুন বছৰ সোমাব কালিৰ পৰা। সেইটো কাৰণে আজি আপোনালোকৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা। আৰু আজি দিনটোত কি কৰিম মই আপোনালোকক দেখাইছোঁ। বিহু মাৰিবলৈ মানে তেনেকৈ লগ নাইকিয়া হৈ গৈছে ইয়াত লগৰবোৰ, আৰু মই যিহেতু দূৰত থাকোঁ ন, সেইটো কাৰণে মানে আহি পেলাই তেনেকৈ লগ নাপাওঁ লগৰবোৰক। সেইটো কাৰণে বিহু চিহু হ'ব নাই গম নাপাওঁ বাৰু। এনেই আৰু ফটো চটো মাৰিবলৈ অলপ পিন্ধিম আৰু কাপোৰ কানি। মই উঠিয়ে মুখ চুখ ধুই চাহ তাহ খাই ল'লোঁ। এতিয়া মানে অলপ বাহিৰত এনেই ৰখিছোঁ। বতৰটো দেখি পেলাই কিবাই লাগি গৈছে আৰু বিহু নাই লগা। তাৰপিছত এতিয়া আৰু কি কৰোঁ চাই লওঁ। বতৰটো চাওকচোন আপোনালোকে, বিহুৰ দিনানো এনেকুৱা বতৰ দিয়েনে বাৰু। কি কৰিম আৰু, গোটেই চোতাল অৱস্থা নাইকিয়া হৈ আছে আমাৰ। এয়া চোতালৰ অৱস্থা। এতিয়া এপাক খুৰাহঁতৰ ঘৰৰ পৰা আহোঁগৈ, মানে ককা আৰু আইতাৰ কাৰণে অলপ সৰু দুটা গিফ্ট আছিলে, দি থৈ আহোঁগৈ। বিহুৰ দিনা পিন্ধিব লাগে যে। বাকীকেইটাক দিলোঁ বাৰু, পোৱালীকেইটাক, কিন্তু ককা আৰু আইতাক দিয়া হোৱা নাই। এতিয়া দি থৈ আহোঁ। ফুলিছে দেই এপাহ, ফুলিছে দুপাহ, ফুলিছে বৰটো, কিন্তু ৰাস্তাটোহে বৰ বেয়া হৈছে। মই আহিলোঁ ঘৰলৈ গিফ্ট চিফ্ট দি পিনি। তাৰপিছতে মানে গৰু চৰু গা ধুৱাবলৈ পাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ উঠাটো দেৰি হৈ গ'ল, সেইটো কাৰণে নাপালোঁ আৰু। এতিয়া কি কৰোঁ, মই গা চা ধুই আহিলোঁ। এয়া মোৰ বিহু বুলি পিন্ধা কাপোৰ, আৰু কোনো ধৰি দিয়া নাই মোৰ ফাইনেল লুকটো সকলোৰে। মই মানে এতিয়া পটককৈ এইটো ড্ৰেছটো চেঞ্জ কৰি পেলাই মানে জেতুকা লৈছিলোঁ, কুৰ্তি পিন্ধি আছিলোঁ, হ'লেও মানে জেতুকা ল'লোঁ। এতিয়া আকৌ ড্ৰেছ চেঞ্জ কৰিব লাগিব, কাৰণ মানে এতিয়া হুঁচৰি আহিব আমাৰ ঘৰ, ৰাইজৰ মানে হুঁচৰি পাতিছে, এনেকৈ পইচা তোলে মানে নামঘৰৰ কাৰণে। সেইটো কাৰণে মানে এতিয়া আকৌ ড্ৰেছ চেঞ্জ কৰোঁগৈ মই। কুৰ্তি নহ'লে মানে কি আৰু, ইয়াতেতো পিন্ধি থাকিলে বেয়া বুলিব নহয়। মোৰ কুৰ্তি পিন্ধা হ'ল, পিন্ধি আহিলোঁ। আৰু এতিয়া মানে হুঁচৰিটো আমাৰ ঘৰলৈ আহিব আৰু হুঁচৰি যোৰা। আপোনালোকক দেখাই আছোঁ মই হুঁচৰি যোৰা কেনেকৈনো মানে মাৰে। অকল ল'ৰা হয়, ছোৱালী নাই, নাচনী নাই, ৰাইজৰ মানে। সেইটো কাৰণে এতিয়া দেখুৱাম বাৰু আপোনালোকক ষ্টাৰ্টিঙৰ পৰা যদি পাৰোঁ। কিন্তু আমাৰ চোতালখন যিটো হৈ আছে ন, সিহঁতি কেনেকৈনো মাৰিব, গোটেই পিছল হৈ আছে, এইবোৰ গোটেই অৱস্থা নাই চোতালৰ। কেনেকৈ মাৰিব জানো, তেনেকৈ হ'ব আৰু। নেটৱৰ্কে নাপায় ইয়াত। Marina ka suya kan pindah ya?
নাচনি হাই কৈ দে এনেকৈ কৈ দে আকৌ ৰাইজ আহিবনে ৰাইজৰ আকৌ ৰাইজবিলাকে কেনে আহিব লাগে আমাৰ এইফালে যাওঁ আমি এতিয়া দেই গৈ আছোঁ আকৌ বেলেগত চাওঁগৈ আমাৰ ঘৰৰ পৰা মাৰি গ'ল এতিয়া আকৌ বেলেগত চাওঁগৈ ন